এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ আৰু লগতে আজি ব্লগটোত দেখাব লগা এই আছে যে কি মানে কালি যেটো 31 ডিসেম্বৰ হয় আৰু আজি 30 ডিসেম্বৰ কালি মানে ঘৰত এটা পাৰ্টি আছে তো সেই পাৰ্টিটোৰ কাৰণে মানে সকলোবোৰ আহিছে এতিয়া মানে টেন্ট হাউচৰ বস্তু এইবোৰ আহি আছে তাৰ পাছত এইটো কি কয় আলু পিয়াজ নহৰু আদা এইবোৰ কাটি আছে বাৰু এতিয়া মই জাস্ট কথাখিনি ক'লো দেন কি কয় এইটো পাৰ্টিটো যেহেতু কালি তো কালি ৰাতিপুৱাৰ পৰা কি হয় আপোনালোকক মই গোটেইখিনি দেখাম ঠিক আছে আপোনালোকে কিন্তু চাব দেই আৰু আপোনালোকে ভিডিঅ'টো কিন্তু প্ৰথমৰ পৰা শেষৰলৈকে চাব স্কিপ নকৰিব কাৰণ কিয় ন যদি আপোনালোকে স্কিপ কৰে ভিডিঅ'টো মানে আপোনালোকে চাই ভাল নাপাব মানে আপোনালোকৰ লগত কি হ'ল আৰু এইটো এটা ভিডিঅ' কিন্তু আপোনালোকক মই সেইকাৰণে কৈছোঁ যে কি ভিডিঅ'বোৰ স্কিপ নকৰিব স্কিপ কৰিলে মানে বস্তুটো একো বুজি নাপাব তো সেইকাৰণে আপোনালোকে স্কিপ নকৰিব মেবি মেক্সিমামৰ টাইম নহ'ব পাৰে ন তো সেইটো বেলেগ কথা বাট পৰাপক্ষত আপোনালোকে স্কিপ নকৰিব হেল্ল' এভৰিৱান যিহেতু আজি 31 ডিচেম্বৰ আৰু যেহেতু কৈছিলোঁ আপোনালোকক যে আজি দেউতাৰ বাৰ্থডে আৰু সৰুকৈ এটা পাৰ্টিও আছে তো তাৰে মানে এতিয়া মৰ্ণিং 9 বাজিছে আৰু প্লাছ এতিয়া মানে প্লাছ বেছি কৈ আছোঁ এতিয়া মানে মন্দিৰলৈকে যাওঁ চাকি জ্বলাই আহোঁ তাৰপাছত কি ধৰণে চেলিব্ৰেট কৰোঁ কেনেকৈ পাৰ্টি হয় সেইবোৰ আপোনালোকক দেখাম আমি আহি পালোঁ গণেশ মন্দিৰলৈকে তো ইয়াতে গণেশ উৎসৱটো খুব ডাঙৰকৈ হয় দেন এতিয়া নৰ্মেলি অলপ কমি আছে আৰু তো চবকে দেখাই দিছোঁ এতিয়া দেন ইয়াৰ ভিতৰত যাব এতিয়া পূজা কৰিব এই মন্দিৰৰ ওচৰতে ইমান বান্দৰ আহিছে এইটো এটা চাওক এনেতো নৰ্মেলি ওচৰত মানুহ গ'লে পলাই যায় কিন্তু এইকেইটা চাওক এইকেইটা দেখিছেনে এয়া তাৰ পাছত সেয়া দেখিছে আপোনালোকে বহুত ভয়ে আহিছোঁ কাৰণ হাতত একচুৱেলি টোপলাটোত মাত্ৰ চাকি আছে কিন্তু ইহঁতে মেবি খোৱা বস্তু আছে বুলিকে টোপলাটো ইহঁতে টানি নিব পাৰে ন তো আপোনালোকক জুম কৰি অলপ দেখাই দিওঁ ৰ'ব দে 1 মিনিট এয়া দেখিছেনে মানে তথাপিও অকণমান বস্তুটো আপোনালোকে ব্লাইণ্ড দেখিব পাৰে কাৰণ যিহেতু জুম কৰিছোঁ মই তথাপিও কিন্তু মই দেখি আছোঁ ন তো এদম আছে বুজিছে আৰু চাওকচোন কিমান মৰমত মানে বান্দৰকেইটা ইমান মৰমত শুই আছে মানে কিছুমানেতো একদম ৰ'দত ৰ'দ পোৱাই আছে আৰু ওপৰত যে আপোনালোকে যে শিলবোৰ যে দেখিছে শিলৰ ওপৰত মানে সিহঁতে ৰেষ্ট লয় আৰু এইটো আৰু এই বান্দৰটো অকণমান দুখ লাগিছে মোৰ কিয় জানে কাৰণ নখত কিবা এটা থকাৰ নিচিনা পাইছোঁ এই দেখিছেনে কাঢ়ি দিব খুজিছিল খোৱা বস্তুটো দেখিছে সেইটো এই দেখিছেনে এই দাদাই মানে এইটো কি কয় মিঠাই আনিছিল এইটো চম্পাপৰি আনিছিল তাৰপাছত দেখিছেনে কাঢ়ি কেনে লৈ গ'ল তাৰপৰা এতিয়া সেই খাই আছে গোটেইকেইটা আহিছে মানে আমাৰ এতিয়া পূজা দি হোৱা নাই ন সেইকাৰণে মানে বস্তুবোৰ এতিয়া দিব পৰা নাই পূজা দি হোৱাৰ পাছত মানে দিব পাৰিম আৰু অলপ পাছত এয়া দেখিছেনে এয়া তো এতিয়া আমাৰ পূজা দিয়া হৈ গ'ল এইটো গণেশ বাবা তো গণেশ বাবা তাৰপিছত আৰু এইটো হৈছে মৰমৰ কালু তো এতিয়া আমি মন্দিৰৰ পৰা আহি পালোঁ আৰু এতিয়া ৰুমত আছোঁ মানে অলপ ৰেষ্ট লৈছোঁ তো যিহেতু আজি মই কৈছিলোঁ দেউতাৰ বাৰ্থডে প্লাছ ঘৰ লোৱাও পাৰ্টি তো তাৰে মানে অলপ পাছতকৈ তাতে কামত লাগিব তো সেইকাৰণে তাতে মোৰ ফ্ৰেণ্ড দুজনেও আছে তো দুজনৰ লগত মানে অলপ ৰেষ্ট লৈ লওঁ তো মই আপোনালোকক চিনাকি কৰি দিলোঁ ৰ'ব এইটো চানিয়া হাই কৈ দে বিদিশা আৰু তাহলে দুজনে কৈ দে মোৰ চেনেলটো কিবা কিবি কৰিবা লাইক শ্বেয়াৰ কমেণ্ট তো আপোনালোকে কৰি দিব
এয়া হৈছে বছৰৰ শেষৰ বুলি সকলোৱে নাচি বাগি ফূৰ্তি কৰিলে আৰু এইটো হৈছে ৰাতিপুৱাৰ দৃশ্য যেতিয়া মানে টেণ্ট হাউচৰ বস্তুবিলাক আকৌ ৰিটাৰ্ণ দিব লাগে তেতিয়া মানে খুৰীহঁতে ধোৱা পাখলা কৰি দিছে মানে চৰু বাচন যিমান দিছিল চব মানে ধুই দিছে আৰু ঠিক তেনেকেই মানে আমাৰ ঘৰৰ বাচনো আছিল আৰু ৰাইজৰ বাচনো আছিল সকলোবোৰ মানে একেলগে মানে মিলি পিনে মানে সকলোবোৰ বস্তু ধুই দিছে আৰু এইজনে হৈছে মৰমৰ অম্বিকা আৰু আহি গ'ল আমাৰ নিজু গাইজ মই গৈছোঁ মোৰ বাৰ লগত আৰু মোৰ মাৰ লগত বিউটি পাৰ্লাৰত এতিয়া আমি বজাৰ কৰিলোঁ মোৰ কাৰণে হাত মোজাৰিলোঁ এতিয়া বাইদেউ বোলে কিবা ক্ৰীম লয় আৰু মায়ে এতিয়া থ্ৰেডিং কৰিব আৰু লগতে মাক এতিয়াতো বেলি বনোৱা সেইকাৰণে মায়েও কিবা বুট মগু খৰাৰ কাৰণে লৈছে আৰু এতিয়া কি কৰোঁ বহুত দিনৰ মূৰত আপোনালোকৰ বাবে আজি আকৌ ব্লগ বনাবৰ কাৰণে ষ্টাৰ্ট দিছোঁ মানে যেতিয়া মানে ৰেগুলাৰ কৰি থকা যায় ন তেতিয়া মানে মুখৰ কথাখিনি অভ্যাসৰ দৰে হৈ পৰে কিন্তু যিহেতু মই বহুত দিন অফ দিলোঁ প্ৰায় এমাহমানৰ পাছতহে মই আজি ব্লগ বনাইছোঁ চাগে তো সেইকাৰণে কোৱাত অলপ মানে মোৰ কিবা যে নতুন নতুন এনেকুৱা লাগিছে বাকী সেইকেইটা দিন মানে পুৰা মানে লগালগ এটাৰ পৰা এটা বনায়ে আছিলোঁ ন ভাল হওক বেয়া হওক কিন্তু আজি মানে আকৌ যেন নতুনকৈ ষ্টাৰ্ট দিছোঁ তেনেকুৱা লাগিছে তো সেইকাৰণে মানে কি মাতটোত বা কথাখিনিত স্পষ্ট কোনোবাটো হৈছে কোনোবাটো হোৱা নাই তেনেকুৱা হৈছে চাগে তাৰ কাৰণে আপোনালোকে ভুল বান্ধি নধৰিব ক্ষমা কৰি দিব আৰু এতিয়া মানে কি কালি যিহেতু ভেলাঘৰ সকলোৱে মানে ৰাইজে মিলি খায় ন তো মানে তাকে মানে ভেলাঘৰ সেইবিলাক আয়োজনবোৰ হৈ আছে তো মই যদি পাৰোঁ মই যাম বাৰু এপাক এনেও যামেই এপাক কিন্তু খাবলৈ নাযাওঁ কাৰণ নিয়ম আছে যে কি মাংস যি খায় মানে সকলোৱে যি খায় সেইবোৰ মানে ঘৰে ঘৰে হিচাপত দিয়াৰ পাছত মানে অনলি মানে বইজবোৰে খায় ৰাতি মানে ভেলাঘৰত দেন গাৰ্লছবোৰ মানে ঘৰত সকলোবোৰ মাক হওক বা জীয়েক হওক বা সৰু জীয়েক হওক ঠিক একেই ধৰণে দেউতাকবোৰ বা দাদাকবোৰ ভেলাঘৰত তেনেকৈ খায় তো তেনেকৈ কিন্তু কালি জ্বলোৱা টাইমত মই নিশ্চয় যাম আৰু কালি ধুনীয়াকৈ মেজি জ্বলোৱা আপোনালোকক দেখাম আৰু ভেলাঘৰো মই দেখাম ঠিক আছে ব্লগ নবনোৱা কাৰণ মানে কি মোৰ বহুত বেমাৰ হ'ল বেমাৰৰ পৰা এতিয়া ভাল পাইছোঁহে অলপ আৰু এক্সামো আছিল আৰু এবাৰ এক্সামো ইমান মানে ভাল নহ'ল মানে ক'ব গ'লে একো পঢ়িবই নোৱাৰিলোঁ কাৰণ ৰাতি পূৰা জ্বৰ হয় আৰু পেটৰ বিষ বমি এনেকৈ অলপ মানে পূৰা গা বেয়া একো ভালকৈ পঢ়াই নহ'ল এবাৰ পৰীক্ষা ইমান ভাল নহ'ল আৰু বেমাৰৰ পৰা এতিয়াহে উঠিছোঁ মানে ধৰক যোৱাকালি মানৰ পৰা ভাল পাইছোঁ সেইবোৰ পূৰা ভেলাঘৰ খাই আছে মানে ভেলাঘৰত আছে আৰু ৰাতিলৈ খানা হ'ব ন একচুৱেলি 10টা বজাৰ আগত চব সামৰিব লাগিব বাকী তাৰ আগত যিমান পাৰে এনজয় কৰিব আৰু দেন কালি আমি ৰাতিপুৱা কাৰণ ৰাতি আৰু এনজয় আৰু কি কৰিম ন ভালো নালাগে এইটো এটা ভেলাঘৰৰ টীম আৰু এটা আছে ৰ'ব এইটো এটা ভেলাঘৰৰ টীম তাৰপাছত সেইফালে এটা ভেলাঘৰৰ টীম আছে আৰু এইটো হৈছে আমাৰ দাদা আৰু দাদাই কৈছে যে কি মোৰ চেনেলটোত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে তো কৰি দিব ভেলাঘৰত ভাত পানী খাই হোৱাৰ পাছত এটা মেজি জ্বলাই নহয় সেইটোৱে হৈছে এইটো মেজি ৰাতিৰ মেজি আৰু ৰাতিৰ মেজিটো চাই খুবেই ভাল লাগে ৰাতিপুৱাটোও ভাল লাগে ৰাতিটোও ভাল লাগে ন হয়নে নহয় বাৰু আপোনালোকে ক'বচোন কমেণ্টত মোক এতিয়া লাহেকৈ মানুহবোৰৰ মানে খোৱা হৈছে আৰু কিন্তু তথাপিও গানবোৰ বাজি আছে আৰু এইটো এটা ভেলাঘৰ দেখাইছিলোঁ যে এইটো ভিতৰত ইয়াৰ জুই জ্বলি আছে ভিতৰত মানুহে খাই আছে আৰু বাকী সেইটো ইয়াতে এটাত আৰু বাকী এইফালে মই অলপ সৰুকৈ দেখাইছোঁ ৰ'ব দেই
এইটো এটা ভেলাঘৰ, এই ভিতৰত এটা মানে আৰু এইফালে এটা আছে, কিন্তু এইফালৰটো একেবাৰে আন্ধাৰ হৈ গ'ল, কিয় জানো নাজানো। কিন্তু সেই কণৰটো মানে খোৱা হ'ল যদিও ভিতৰত হয়তো এই মানে ভাত পানী খাই পিনে সকলোৱে অলপ খেলে ন, সেই খেল কিবা কিবি সেইবোৰ খেলি আছে। ময়ো এতিয়া খাই বৈ ভিতৰলৈকে আহিলোঁ আৰু মোৰ ফালৰ পৰা সকলোলৈকে হেপী মাঘ বিহু অল অফ ইউ। আৰু চাই থাকক ভিডিঅ'টি। কালি ৰাতিপুৱা মই মেজি জ্বলোৱা দেখাম বাৰু আপোনালোকে মেজি জ্বলোৱা দুটা দেখিব, এটা ৰাতি জ্বলোৱা আৰু দুটা মানে ৰাতিপুৱা জ্বলোৱা। মোৰ বহুত দেৰি হৈ গ'ল, আপোনালোকক ফাৰ্ষ্টৰ পৰা মেজি জ্বলোৱা দেখাব নোৱাৰিলোঁ। Welcome back to my channel. মানে মোৰ বানছে নিৰঞ্জনা ৰাভা। এইটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শেয়াৰ কৰিব। আৰু দেখাই দিও দুটাই ভেলাঘৰ। সব সবে ভেলাঘৰ। ও এটা ভেলাঘৰ হওটো। মানুহবোৰ বহুত আছে। এইয়া আমাৰ সেলফি ৰানী। মোৰ সেলফি ৰানীয়ে বহুত খাই ভাল পায়। সেইফালে এটা ভেলাঘৰ কৈ দে, সেইটো এটা ভেলাঘৰ, এইটো এটা ভেলাঘৰ, দেন এইটো এটা ভেলাঘৰ, এইফালটো ঘূৰাই দে। হেল্ল' এভৰিৱান, মেজি পুৱাই পিনে এতিয়া ঘৰলৈকে আহিলোঁ আৰু আজি মোৰ সেই মেজিত বনাবলগীয়া ব্লগখিনি মোৰ ভাইটিয়ে বনাই দিল, আপোনালোকে তাকে চাব। তো এতিয়া ভাত খাই উঠিলোঁ আমি সকলোৱে আৰু এতিয়া জুইৰ ওচৰত আছোঁ আৰু আজিও এনেকৈ এনজয় কৰিলোঁ আৰু তাৰপৰা কালিৰ দিনটোত বা কি হয়। আৰু অৱশ্যে কালি 1 তাৰিখ হয়, কালি সকলোৱে ঘৰে ঘৰে পূজা দিব। আমাৰ পূজাটো মানে কালি নিদিয়ে, আমাৰ পূজাটো নেক্সট উইকত দিব, কিন্তু তথাপিও মানে কালি ঘৰৰখিনিয়ে মানে 1 তাৰিখ হিচাপে মানে আমাৰ মৰি যোৱা ককা আইতা সকলোলৈকে মানে কালি নতুন ভাত বঢ়োৱা হ'ব। ঠিক তেনেকৈ মানে ঘৰতে সৰুকৈ কালি পাতা হ'ব, বাকী ডাঙৰকৈ মানে পূজা হিচাপে আমাৰ নেক্সট উইক মানত পাতিব আৰু তেনেকুৱা। আৰু একচুৱেলি কালি মেক্সিমামৰ তাত পাতিবই পূজাটো, সেইকাৰণে মানে কালি আমাৰ আয়োজনটো নাৰাখিল আৰু তো তেনেকৈ কালি দিনত কি হয় আপোনালোকক দেখাম বাৰু। আজিলৈ গুড নাইট, শুভৰাত্ৰি। আৰু এই ভিডিঅ'টো মই মানে যি ভিডিঅ' কৰিলোঁ পূৰা 31 ডিচেম্বৰৰ পৰা মাঘৰ বিহুৰলৈকে মই যি কৰিলোঁ গোটেইখিনি ভিডিঅ' মিক্স কৰি পিনে মানে মই এটা ভিডিঅ' বনাই পিনে মই দিম আৰু দেই। কাৰণ কিয়নো মোৰ ব্লগবিলাক যে ন মানে ইউটিউবাৰবিলাকে যেনেকৈ ধৰক ৰেগুলাৰ সিহঁতৰ দায়িত্ব হিচাপে সিহঁতে ব্লগ বনায়, মোৰ ব্লগবোৰ তেনেকুৱা নহয়। মই মানে বহুত দিনৰ মূৰে মানে অলপকৈ মানে মই যিখিনি দেখাওঁ ঘপককৈ তেনেকুৱা। আৰু মাঘৰ বিহু মেজি জ্বলোৱাও মোৰ মানে একদম বাৰে মানে টাইম টু টাইম তেনেকৈ মোৰ একো নহ'ল দেই। আপোনালোকক মই একদম শেষত যাই পিনে অলপ ভিডিঅ' দেখাই দিছোঁ, কাৰণ মানে প্ৰথমে মই গান উঠাকৈ যাব খুজিছিলোঁ, কিন্তু তাৰ পাছত মোৰ দেউতাই ক'ল যে কি, আৰু একচুৱেলি ময়ো জানো যে কি মেজি জ্বলোৱা সেইবোৰ মানে গা ধুইহে মানে যাব পাৰে মেজি জ্বলোৱাত। তাৰপিছত মই গা পা ধুই পিনে মানে লাহে ধীৰে যাওঁ মানে, আৰু একচুৱেলি স্পীডে কৰিছিলোঁ, কিন্তু তথাপিও আৰু টাইমটো ময়ে মিলাব নোৱাৰিলোঁ, অলপ আৰু উঠা মোৰ দেৰিও হৈছিল তেনেকুৱা। তো তেনেকৈ আৰু আপোনালোকক সেইবোৰ ভিডিঅ' মই দেখাইছোঁ, আপোনালোকে চাব আৰু ঠিক আছে চাই থাকক।
মৰ্ণিং এভৰিৱান। এতিয়া মৰ্ণিং গা পা ধুই উঠিলোঁ আৰু বলক তেন্তে আজি দিনটো কেনেকৈ পূজা হয় আপোনালোকক দেখাম। একচুৱেলি এই পূজাটোৰ জানো নাম কি মই বিশেষ নাজানো, কিন্তু এইটো জানো যে কি ঘৰ দুৱাৰবোৰ মুচি পিনে মানে এই বলি দিয়া পূজা বুলি, মানে ডাঙৰ একো ছাগলী তেনেকুৱা নহয়, হাঁহে মই জনাত হাঁহে। তাৰপিছত তেনেকৈ আৰু হাই গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আমি এটা বৰ্তমান পূজাত আছো আৰু আমাৰ এই কামবিলাক এটা কাম কৰি আছে। এটা কি কৰি আছে? কবি কাটি আছে। কবি কাটি আছে আৰু গাজৰ ৰখি আছে। চাওঁ মুখখন, মানে তাৰ মুখখন দেখাব নোখোজিল কি কাৰণে জানেনে? মানে ভাবিল যে কি বাই চান্স মুখখন দেখাই দিলে মই ফেমাছ হৈ যাম বুলি ভাবিল চাগে, কাম কৰাত ফেমাছ হৈ যাম বুলি ভাবিল চাগে, সেইকাৰণে মুখখন নেদেখাল। তো এতিয়া আমি লীনাক দেখাম, আপোনালোকক লীনাৰ লগত চিনাকি কৰি দিম। এইটো হৈছে ইউটি স্নেহা আৰু ইউটি স্নেহাৰ হৈছে মাক, মানে মোৰ পেহী। এই ইউটি স্নেহাহঁতৰ পূজাতে আমি পূজা খাব আহিছোঁ। আৰু এইটো ৰাহুল, আজি কিমান ঠাণ্ডা ঠাণ্ডা। নমস্কাৰ, হাই হেল্ল' কিবা কোৱা। নমস্কাৰ, হে দোস্ত, ওয়েলকাম বেক টু মাই চেনেল। লাইক শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব এইটো হৈছে আমাৰ লিনু। লিনু মা চাওক, লিনু মা মাথাটো ঢাকি দিছে, দেখাব বিচৰা নাই। আৰু মানে আজি আটাহঁতৰ ঘৰত পূজা আছিল, আটাহঁতৰ ঘৰত গৈছিলোঁ আৰু তেতিয়াই মানে আমি মানে ভাত পানী খাই লোৱাৰ পাছত মানে এইখিনি মানে পেহাহঁতে খাই আছিল এইটো টিপত। মানে যিহেতু মই কৈছিলোঁ যে কি হাঁহটো মানে বলি দিয়া হোৱাৰ পাছত মানে যিখিনি পূজা কৰাৰ কাম সেইখিনি কৰাৰ পাছত মানে ৰাইজে মিলি খায় আৰু তেনেকুৱা। আৰু এইটো হৈছে ভেলাঘৰ খোৱা দিনাখন, মানে উৰুকা দিনাখন মানে জালিখৰা বিলত মানে সকলো ৰাইজে মানে আহি পিনে মানে মাছ মাৰে। আৰু সেইখিনিৰে হৈছে এইখিনিৰ অলপ ভিডিঅ' ক্লিপছ। তাকো এইখিনি মই উঠোৱা নহয়, এইখিনি মোৰ পেহাই উঠাইছিল আৰু পেহাই মোক হোৱাটছএপত দি দিছিল। আৰু মই ভাবিলোঁ যে কি এইখিনিতো মই ইউটিউবত ভিডিঅ' এডিটিং কৰোঁতে এইখিনিও মই মিলাই পিনে দিব পাৰিম। তো এইখিনি ক্লিক হৈছে তাৰ, আপোনালোকে চাব, ঠিক আছে। আৰু আজিলৈ ভিডিঅ'টি মই এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈয়ে মৰম কৰি যাব। আৰু আজিলৈ আপোনালোকৰ মৰমৰ নীলাঞ্জিতাক দিয়ক বিদায়, আৰু আশা ৰাখিব যাতে মই আপোনালোকৰ বাবে অতি সোনকালে ভাল ভিডিঅ' লৈ আনি থাকিব পাৰোঁ।